কোমোৰচিলোঁ ইফালে মাছৰ কণী লৈছোঁ। প্ৰায় মাছখিনি ধুই মেলি মই ধুনীয়াকৈ বাছিলোঁ। এয়া মই পাত শাক লৈছোঁ। সেই পাতখিনি আমাৰ মিচিং ভাষাত অতিয়ং বুলি কয়। আপোনালোকৰ ভাষাত কি বুলি কয় জনাবচোন। ইয়াতে মই লৈছোঁ নৰসিংহ পাত আৰু মচুন্দৰী, পদিনা পাত, এই গোটেইখিনি বস্তু একেলগে মই মিক্সিত খুন্দিম। আদা লগতে দিছোঁ, আদা, নহৰু, কেঁচা জ্বলা। আৰু মই এয়া মাছখিনি নিমখ হালধি দি ধুনীয়াকৈ পেটি ল'লোঁ। পেটাৰ পিছত মই ইয়াত লৈছোঁ এই পেষ্ট বনোৱাখিনি। ইয়াতে ধুনীয়াকৈ সেনাম মই এতিয়া। সেইখিনি দিয়াৰ পিছত মই পাতকেইখন ৰেডি কৰিছোঁ। ইয়াতে হালধি পাত আৰু কৌপাত লৈছোঁ। মই ইয়াতে এটা এটাকৈ টোপোলা বান্ধিম। ইয়াত মাছখিনি মাছৰ কণীখিনি মই এনেকৈ দি আছোঁ। এনেকৈ এইফালে মই টাৱা গৰম কৰি আছোঁ। এয়া মাছৰ কণীৰ ৰেচিপি বহুত আছে, আপোনালোকে এনেকৈও খাই চাবচোন। কেনেকুৱা লাগে মোক কমেণ্টত জনাব। এইফালে কৌপাত আৰু এনেকৈ মই টাৱা গৰম কৰি টোপোলাবিলাক বান্ধি আছোঁ। ইয়াতে মই গৰম টাৱাত উঠাই দিম। টাৱাত উঠাই মই ধুনীয়াকৈ ঢাকনি মাৰি দিছোঁ। ইয়াতে দিয়াৰ পিছত মই এয়া পিটি কৰি আছোঁ। উল্টাই দিলোঁ। এটা আধাই সিজিলে। ইফালে মই কচুৰ লগতো বনাই আছোঁ। মই দুটা ছিষ্টেমত বনাই আছোঁ। কচু পাতত দি কিনি এয়া মাছৰ কণীখিনিৰ ওপৰত দি মই ধুনীয়াকৈ ইয়াত টেঙা অলপ দি মই সেকি আছোঁ এটা কেৰাহীত। ইফালে এইটো হৈয়ে গ'ল এতিয়া। এইফালে মই আকৌ এই টোপোলাকেইটা খুলি মানে মই এইটো আকৌ তেলত ভাজিব বিচাৰিছোঁ। আপোনালোকে তেলতো ভাজিব পাৰে, এনেকৈও খাব পাৰে। মানে ইমান ধুনীয়া হৈছে নহয়। কেঁচা হালধি পাতৰ লগত বান্ধিছোঁ যে, সেইকাৰণে খাই এনেকৈও ভাল লাগে। আৰু মই দুটা ছিষ্টেমত বনাই আছোঁ। এয়া কচুৰ লগতো বনাইছোঁ। এনেকৈও খাব পাৰিব আপোনালোকে, চব্জি বনায়ো খাব পাৰিব। মই এইটো ছিষ্টেমত কৰি আছোঁ এতিয়া। এয়া মাছৰ কণীৰ ৰেচিপি বহুত আছে, সকলোৱে বনাই খাব পাৰিব। এইফালে মই বইল কলমৌ আৰু লেহেতি বইল এয়া মই থালি যোগাৰ কৰি আছোঁ, ভাতৰ থালি। এইফালে মই কচুৰ লগত মাছৰ কণী পাতত দিয়া ওলাইলোঁ। এয়া আপোনালোকে ভাতৰ লগতো খাব পাৰিব আৰু যি ইচ্ছা তাৰ লগতে খাব পাৰিব। ইমান ধুনীয়া হৈছে নহয় এয়া কচুৰ লগত। এইটো মই এতিয়া ধুনীয়াকৈ সেনাম। মানে ইয়াতে চব দিয়া আছে, কিন্তু অলপ মিঠাতেল দি কিনি মই আকৌ এইটো পিটিকিম এতিয়া। এইটো যদি আপোনালোকে লৈ চাবচোন কেনেকুৱা লাগে। এয়া মোৰ থালি ৰেডি হৈ গ'ল। এইটো যদি আপোনালোকে ল'ব পাৰে, প্লিজ কমেণ্ট দিব আৰু লাইক কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আৰু মই টেষ্ট কৰিব দিছোঁ। ইমানেই ধুনীয়া লাগিছে কৈছে নহয়। আপোনালোকে এইটো খাই চাব পাৰে। থেংক ইউ।